নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ফুল শৰ্মা আপোনালোকক মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি দুপৰীয়া সাজত বনাম ৰঙালাও আগৰ সৈতে মচুৰ দালিৰ বৰ। ৰঙালাও আগখিনি আমি ধুনীয়াকৈ কাটি ধুই লৈছোঁ। বেঙেনা লৈছোঁ 4-5টামান, পিঁয়াজ ল'লোঁ, জলকীয়া লৈছোঁ, তেজপাত লৈছোঁ, নৰসিংহ পাত ল'লোঁ, ক'লা জিৰা ল'লোঁ 1 চামুচ, ৰঙা জলকীয়া গুড়ি 1 চামুচ, নিমখ আন্দাজমতে আৰু মচুৰ দালিখিনি পিচি লৈছোঁ আৰু জিৰা ধনিয়া গুড়িখিনিও লৈছোঁ 1 চামুচ। কেৰাহীত আমি তেল দিছোঁ, তেলখিনি গৰম হৈছে। বৰখিনি প্ৰথমতে বনাই ল'ম। এনেকৈ দি থাকিম 1 চামুচ 2 চামুচকৈ বৰখিনি প্ৰথমতে বনাই লওঁ। বৰখিনি হৈছে, মই উলিয়াই লৈছোঁ প্লেট এখনত। গোটেইখিনি উলিয়াই ল'ম। বাকীখিনিও বনাইছোঁ। বৰখিনি হৈছেগৈ। সেই তেলখিনিতে মই তেজপাত, ক'লা জিৰা, জলকীয়া, পিঁয়াজখিনি দিলোঁ, নৰসিংহ পাতখিনিও দিলোঁ। এনেকৈ ভাজিলোঁ আৰু ৰঙালাও আগখিনি দি দিলোঁ। এনেকৈ ভালকৈ লৰাই ল'ব লাগিব। কাটি থোৱা বেঙেনাখিনিও দিলোঁ। এতিয়া লৰাই লওঁ ভালকৈ। নিমখ দিলোঁ, হালধি দিছোঁ, ৰঙা জলকীয়া গুড়িখিনিও দিছোঁ, জিৰা ধনিয়া গুড়িখিনিও দিলোঁ। এইদৰে ভালদৰে লৰাই ল'ব লাগিব। এতিয়া অকণমান পানী দি ঢাকনখন দি দিলোঁ। সিজিছে প্ৰায়। মই বৰখিনি ওপৰৰ পৰা দি দিলোঁ। ঢাকনিখন দি দিওঁ। বন্ধুসকল চাওকচোন, খুব সুন্দৰ হৈছে। এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া ভাতৰ লগত দুপৰীয়া সাজত আমি পৰিৱেশন কৰিছোঁ। মোৰ ভিডিঅ'টি চোৱাৰ বাবে বহুত 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 ধন্যবাদ ফ্ৰেণ্ডছ। লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি।